নমস্কাৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অৰ্থাৎ CMA 2.0 টকা কেতিয়া দিব আৰু আপুনি যদি নতুন হিতাধিকাৰী হয় বা আপুনি যদি পুৰণি হিতাধিকাৰী হয় আপোনালোকৰ বাবে আছে এটা ভাল খবৰ। আপোনালোকে টকা কেতিয়া পাব আৰু যিসকলে নতুনকৈ এপ্লাই কৰিছিলে অৰ্থাৎ আপোনালোকে 2025ত ধৰক আপোনালোকে আবেদন কৰিলে তো সেইসকলে টকাখিনি কেতিয়া পাব বা ৰিলিজৰ ফাইনেল ডেট কেতিয়া। লগতে আপোনালোকৰ আৰু এটা আপোনালোকে বহুত কমেন্টত মই লক্ষ্য কৰিছো যে আপোনালোকৰ টকাখিনি কিমান দিব সেই বিষয়ে আপোনালোকে জানিব বিচাৰি আছে। গতিকে এই ভিডিঅ'টোত মই সম্পূৰ্ণ ডিটেইলছত মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। তো ফ্ৰেণ্ডসকল, আপোনালোকৰ যিসকলে পুৰণি হিতাধিকাৰী মানে কেণ্ডিডেট হয় তেওঁলোকে কথাটো গম পায়। তাত এটা মেছেজ আহে আৰু তাত আপোনালোকক দি দিয়া হয় যে আপোনালোকক গুৱাহাটীলৈ মতা হৈছে আৰু আপোনালোকক টকাখিনি দিয়া হ'ব। গতিকে আপোনালোকৰ নামটো যদি ধৰক আপোনালোকৰ সিলেক্ট হৈ গ'ল আঁচনিৰ বাবে তেতিয়াহ'লে আপোনাৰ এটা মেছেজ আহিব ফোনত। তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে ঘোষণা কৰিছে যে নতুনকৈ এপ্লাই কৰা আৰু পুৰণি যিসকল হিতাধিকাৰী সকলোৱে এই মেছেজটো লাভ কৰিব আৰু ডিচেম্বৰ মাহত হয় ফ্ৰেণ্ডসকল, ডিচেম্বৰ মাহত 2.0 টকাখিনি দিব। হয়তো আপোনালোকক কিছু লেট হ'ব পাৰে মেছেজটো পোৱা, যিহেতু মোবাইল ফোন আপোনালোক সকলোৱে ইউজ কৰে। গতিকে আপোনালোকে কথাটো নিশ্চয়কৈ গম পাব। আৰু আপোনালোকে আৰু এটা কথা জানিব বিচাৰিছে যে টকাখিনি দিয়াৰ মানে ফাইনেল ডেট কেতিয়া। তো চাওক বন্ধুসকল, এতিয়ালৈকে কিন্তু কোনো ধৰণৰ তেনেকুৱা অফিচিয়েল ডেট দিয়া নাই যে আপোনালোকক ইমান তাৰিখে দিব। যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে যদিও নতুনকৈ কোনো ধৰণৰ আপডেট দিয়ে যে আমি এই তাৰিখত দিম, তো মই আপোনালোকক ভিডিঅ' যোগে জনাই দিম। তাৰ বাবে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে নতুন আপডেট আহিলে সেইসমূহ আপোনালোকে মোৰ চেনেলত চাব পাৰে। ধন্যবাদ।